Welcome back to my YouTube channel. আৰু আজি আপোনালোকক দেখাব গৈ আছো তেজপুৰত থকা চিত্ৰলেখা উদ্যান, যাক আমি কওঁ ইংলিছত কোল পাৰ্ক বুলি। আৰু মই এতিয়া আছো কোল পাৰ্কত। এয়া দেখিছে কোল পাৰ্কৰ ফ্ৰণ্টত আছো। আৰু বলক তেনেহ'লে ভিডিঅ'টো পুৰা আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। এইখনেই হৈছে চিত্ৰলেখা উদ্যান। আপোনালোকক দেখাইছোঁ ফ্ৰণ্টত চিত্ৰলেখা উদ্যান বুলি লিখা আছে। আৰু গৈ আছোঁ বলক আৰু ভিতৰলৈ। আৰু এনেকৈ সোমাই আহিলোঁ পূৰা ধুনীয়াকৈ। আৰু এতিয়া পূৰা দেখাম আৰু ভিতৰখিনি। বেলেগক মোৰ লগত আৰু ভিডিঅ'টো চাই থাকিব। মোৰ লগত আহিছে মিন্ময়, এইটো মিন্ময়। আৰু এইফালে আছে অজয়। অজয় লাজ কৰিছে, এইটো অজয়। মুখখন দেখাই দিয়া, নেদেখাই লাজ কৰিছে সি এইটো। আৰু মোৰ লগত আছে ৰক্তিম, হাই কৰি দিয়া। এতিয়া আহি আছোঁ পূৰা আৰু নাৱত উঠিমগৈ। পূৰা নাও পূৰা একোলেনৰ নিচিনা আছিলে পূৰা, কিন্তু এতিয়া বন্ধ কৰি দিছে, উঠিব নোৱাৰি। পূৰা মজা লাগিব এতিয়া বলক। আৰু আপোনালোকক দেখাম এখন চুখৈ পূৰা সজাই থৈ দিছে, পূৰা জাহাজ। এইখন দেখিছে জাহাজ। আৰু আৰু আহি আছোঁ আৰু চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে। আৰু দেখিছে আহি আছোঁ, আপোনালোক দেখাই আছোঁ। আৰু এই হৈছে জাহাজখন, যাক কয় চুখৈ বুলি। ইয়াত ধুনীয়া সজাই থৈ দিছে। ইঞ্জিন নাই, অকল M31 নেকি? M31 এইখন পূৰা সজাই থৈছে ধুনীয়াকৈ। আৰু এইফালে পূৰা ওপৰত খেলনা বস্তু আছে, পূৰা জোলনা তোলনা খেলিব পাৰি। আৰু এইখন আমাৰ তেজপুৰৰ যিখন বহুত ফেমাছ বুলি ক'ব পাৰি। কিমান ডাঙৰ কোল পাৰ্ক হয়নে নহয়? ইয়াত ইতিহাস বহুত আছে সঁচাকৈ ক'বলগীয়া হ'লে। ইয়াত দেখিছে পূৰা মজা। আৰু একোলেন আছিলে এখন ইয়াতে ধুনীয়াকৈ খেলিব পাৰি, ধুনীয়াকৈ সাঁতুৰিব পাৰি। এতিয়া বন্ধ হৈ দিছে পূৰা। আৰু দেখাম চুইমিং পুলটো বেলেগ দি দিছে আছোঁ। আৰু আমি এতিয়া এইটো পুখুৰীতে আমি নাও চলা দেখুৱাম আপোনালোকক। ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু ইয়াত দেখি আছে আপোনালোকে এইখন ধুনীয়াকৈ ভাৰতৰ মেপ, পূৰা ধুনীয়াকৈ পাথৰত পূৰা কাটিছে, পূৰা পাথৰ দি পূৰা কাটি থৈ দিছে, পূৰা ধুনীয়াকৈ আঁকি থৈ দিছে ধুনীয়াকৈ ৰং চং কৰি। দেখিছে পূৰা ভাৰতৰ মেপ। এয়া কি ধুনীয়া দৃশ্য। আপোনালোকে আহিব তেজপুৰলৈ আহিলে। তেজপুৰত থকা মানুহেতো চাই থাকে সদায়, গতিকে তেজপুৰলৈ আহিলে আহিব। এখন চিত্ৰলেখা উদ্যান 30 টকা লৈছে টিকেট। বেছি নহয় টিকেট, 30 টকা মাত্ৰ। 30 টকাত আপোনালোকে গোটেই কোল পাৰ্কখন চাব পাৰিব। গতিকে আহিব। একে ধুনীয়া নাও এক্সট্ৰা বাৰু, নাও এক্সট্ৰা গেমিং আছে, ধুনীয়াকৈ গাড়ী চলাব পাৰে ধুনীয়াকৈ। গেমিংখিনি আছে। আৰু নাও চলাব গ'লে আপোনাৰ 4টা কেপাচিটি এখন নাৱত 50 টকা লয়, ঠিক আছে। আৰু ইয়াত আপোনালোকৰ ধুনীয়াকৈ কোল পাৰ্কত ধুনীয়া খেলা বস্তু আছে ফ্ৰীতে। এয়া আপোনাৰ ধুনীয়াকৈ ফ্ৰীতে খেলিব পাৰে ইয়াত। আৰু ওপৰতো আছে ধুনীয়া খেলা বস্তু। আৰু ইয়াত কেণ্টিনো আছে, ধুনীয়া কেণ্টিন আছে, আপুনি যি খায়। আৰু ইয়াত গতিকে এইখন ইয়াৰ এইটো কাউণ্টাৰ। ইয়াত নাৱত কাউণ্টাৰ পইচা দি পেলাই ধুনীয়াকৈ ইয়াত নাও দেখিছে চলাই আছে কেনেকৈ। এইখন আমি এনেকৈ চলামগৈ এতিয়া বলক তেনেহ'লে। আৰু ফাইনেলি এতিয়া আমি নাৱত ঠিক হৈছোঁ। আৰু দেখি আছে পূৰা আৰু নাও চলাই আছোঁ। দেখিছে পানী। মা কি ভয় লাগিছে ন? লাইফ জেকেট পিন্ধিছোঁ, সাঁতুৰিব নাজানো যিহেতু। আৰু ইয়াত আছে এয়া অজয়, মিন্ময় আৰু এইটো ৰক্তিম আৰু মই। ভাই কি মজা লাগিছে বে। সেনেকৈ দিয়া। আৰু হেণ্ডেল আছে মোৰ তাত, এইটো হেণ্ডেল দেখিছে পূৰা পেডেল মাৰিবলগীয়া হৈছে। পেডেল মাৰিবা তুমি? আৰু দেখিছে পূৰা নাও চলাই আছে আমাৰ এখেতে। আৰু দেখা আছোঁ এইকেইটাক পেডেল মাৰি আছে পূৰা। আৰু মই থিয় হৈ লৈছোঁ আৰু ভৰি খাই যায় পেডেল মাৰি। ক'ত ঘূৰিছে অকণমান হেণ্ডেল ঘূৰা ধেৰ। আৰু ইয়াৰ পৰা মই একে পানী ধুনীয়াকৈ নজৰা দেখা আছোঁ। পূৰা কোল পাৰ্কটো দেখি আছে, চাই থাকক। আৰু বহুত ডাঙৰ কোল পাৰ্কখন দেখিছে নহয়, বহুত ডাঙৰ। আপোনালোকে আহিলে গম পাব কিমান ভাল লাগে চাই। পূৰা ৰাউণ্ড এটা মানে ৰাউণ্ডত ঘূৰিব লাগে।
চলাই আছোঁ আৰু দেখি আছে পূৰা চলাই আছোঁ নাও। আপোনালোকে আহিব ইয়াত চলাব, বেছি নহয় 50 টকা টিকেট, 4টা কেপাচিটি চিট, পূৰা আৰামত ফেমিলি আহি পেলাই পূৰা নাও চলাব পাৰিব আপোনালোকে। আহি যাব ইয়াত তেজপুৰত আছে চিত্ৰলেখা উদ্যান। আৰু ইয়াত ধুনীয়াকৈ কলপাকত দেখিছে পূৰা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বঢ়িয়াকৈ এনজয় কৰিব পাৰে আৰু ধুনীয়াকৈ নিব্বা নিবি চবকে নিব্বা নিবি। আমাৰ যিহেতু গাৰ্লফ্ৰেণ্ড নাই সৰু পোৱালি, সেইকাৰণে লগৰখিনিৰ লগতে আহি পেলাই এনজয় কৰিছোঁ আৰু আপোনালোকেও পাৰে। যাৰ গাৰ্লফ্ৰেণ্ড নাই কমেণ্ট কৰিব, ঠিক আছে? যাৰ গাৰ্লফ্ৰেণ্ড নাই কমেণ্ট কৰিব যে ইয়াত আহি যাব পাৰে। ইয়াত লগৰ লগত আহিব, 4টা একেবাৰে আৰু ধুনীয়াকৈ নাৱত উঠিব। আৰু ইয়াৰ পূৰা নজৰ পাই আছে, পূৰা নিব্বা নিবি আহি বহি আছে পূৰা তাত ধুনীয়াকৈ পূৰা জোনাত দিছোঁ আৰু দেখিছে এয়া কলপাকত আৰু পূৰা মজা লৈছে ইয়াৰ আৰু এয়া দেখিছে। আৰু কলপাকত যিহেতু খেলা ধূলা হৈ গৈছে, আমি এতিয়া কলপাকৰ পৰা ওলাই গৈছোঁ আৰু এতিয়া আমি যাম যিহেতু ঘৰলৈ। ভিডিঅ'টো ইমানতে এণ্ড কৰিব লাগিব যিহেতু। ত' ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিহেতু যোনে ভিডিঅ'টো শেষলৈকে চাইছে সিহঁতেতো ভিডিঅ'টো লাইক কৰিবকৈ নাপাহৰিব আৰু ধুনীয়াকৈ লাইক কৰি দিব। ত' ভিডিঅ'টো ইমানেই আছিলে আজি। ত' আজি আপোনাক দেখালোঁ তেজপুৰৰ চিত্ৰলেখা উদ্যান। ত' ইমানেই আছিলে আৰু আজিলৈ বাই।